হাই গাইজ, আজি মাছ লৈছোঁ আঞ্জা বনাবলৈ। লগত লৈছোঁ এয়া বিলাহী আৰু ইয়াৰ লগতে লৈছোঁ এয়া আদা নহৰু বটি লৈছোঁ, পিঁয়াজ এটা কাটি লৈছোঁ, লগত শুকান জলকীয়া দুটা মিহিকৈ কাটি লৈছোঁ। এয়া ৰেড চিলি, এই মছলা। এয়া পাকঘৰত জুই জ্বলাই কেৰাহী এখন পাতি লৈছোঁ। আজি কেৰাহীত জুইতে বনাম। জুইত বনোৱা আঞ্জাখন বেছি খাবলৈ সোৱাদ লাগে গেছত বনোৱাতকৈ। সেইকাৰণে ভাবিলোঁ আজি বোলো মাছ আঞ্জাখন জুইতে বনাওঁ। এয়া কেৰাহীখন গৰম হৈছে, সেইকাৰণে মই তেল দিবলৈ ধৰিছোঁ আৰু এয়া তেল গৰম হৈছে। মই প্ৰথমে মাছ এয়া মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গৈছে। মই এতিয়া এয়া কাঢ়ি থৈছোঁ। এয়া মাছখিনি কাঢ়িলোঁ। এতিয়া মই পিঁয়াজ দি দিম। এয়া মই বটি লোৱা আদা নহৰুখিনি দি দিছোঁ। লগতে মিহিকৈ কাটি থোৱা জলকীয়া দুটা দি দিছোঁ। এয়া অলপ ৰেড চিলি, অলপ মিট মছলা দিছোঁ। আপোনালোকে এনেকৈ বনাইনে বাৰু? এনেকৈ বনাই খাই চাবচোন, বহুত ভাল হয়, টেষ্টি দিছোঁ। এয়া মই নিমখ দিছোঁ আন্দাজমতে। এয়া হালধি দিছোঁ আন্দাজমতে। এয়া বিলাহীখিনি ভাজি নোযোৱালৈকে মই এনেকৈ ভাজি থাকিম। যেতিয়া বিলাহীখিনি ভাজিব, তেতিয়া মই অলপ পানী দিম। বিলাহীখিনি বৰ্তমান মোৰ গলি গৈ, এতিয়া মই পানী অলপ দিছোঁ। সিজিবলৈ ঢাকনখন লগাই দিছোঁ। এয়া বিলাহীখিনি উতলি আছে, সেইকাৰণে মই এতিয়া মাছ দুটা দি দিছোঁ লাহে লাহে এপিচ এপিচকৈ। এয়া মই উজনিয়াই থৈছোঁ। বৰ্তমান মোৰ চব্জিখিনি হৈয়ে গৈছে প্ৰায়। বৰ ধুনীয়া চেণ্ট মাৰিছে।
দেখিয়ে লোভ লাগিছে কেতিয়াকে খাব পাৰোঁ এয়া নমাইছোঁ খাবলৈ কেনেকুৱা ভাল হৈছেনে এয়া এই ভাত খাবলৈ লৈছোঁ বিলাহী মাছৰ জোল বিলাহী পিঁয়াজ কাটি লৈছোঁ পিঁয়াজ বিলাহী পিঁয়াজ কাটি লৈছোঁ নিমখ খাওঁ দেই আপোনালোকে চাই থাকক মস্তি আপোনালোকে এনেকৈ খাই চাম আৰু এনেকুৱা ডাঙৰ ডাঙৰকৈ মাছ এনেকৈ খাই ভাল লাগে বেলেগ টেষ্টি বিলাহী তুমি কোৱা পিঁয়াজ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই 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 দি দিয়া বাই বাই